নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। ভিডিঅ'টো মই কি হ'ব আৰু এতিয়া ক'লৈ গৈ আছোঁ গোটেইখিনি ভিডিঅ' মই দেখুৱাই আছোঁ, চাবচোন, আহক চাওঁ। হ'ব দিয়ক। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আচলতে প্ৰগ্ৰামটো আমি অকণ খৰতকী পোনপ্ৰথমে মই এই আপোনালোকৰ মঞ্চত দেখিছে আমি এই ছাত্ৰীসকলক আৰু এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা কানু হাজৰিকা বাইদেৱে। আমি সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিবৰ বাবে আহ্বান জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুৰোধ জনাম যে সম্বৰ্ধনা পত্ৰখন আমি পাঠ কৰাত অকণমান অসুবিধা হ'ব। আমি ঘোষক মহোদয়ৰ ওপৰত ক্ষমা ভিক্ষা মাগিছোঁ। প্ৰত্যেকক গায়ে গায়ে ইয়াৰ পিছতে আদৰণি জনাব বিচাৰিছোঁ। ইয়াৰ পিছতে আদৰণি জনাব শ্ৰীমতী সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ শ্ৰীমতী সমিষ্ঠা বৰুৱা। তেওঁ প্ৰথম আদৰণি জনাব বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত শৰৎ বৰাদেৱে আৰু তেওঁক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব শ্ৰীযুতা কিৰণ বৰা বাইদেৱে। ইয়াৰ পিছতে সদস্য শ্ৰীযুত ভাৰত চন্দ্ৰ দাসদেৱে। ইয়াৰ পিছতে সম্বৰ্ধনা জনাব আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰে টেবুলতে বহি ৰাতি ৰাতি বন্তিয়ে গৈ দিয়ে লগাই গপছে লোৱা দিমায়ে জগাই আজি স্কুল ছুটি গৰম গৰম ৰুটি কাইলৈ স্কুল বন্ধ ফুলা ফুলৰ গোন্ধ আজি স্কুল ছুটি গৰম গৰম ৰুটি কাইলৈ স্কুল বন্ধ ফুলা ফুলৰ গোন্ধ। সফল বেকা খুৱাৰে পৰাই গধূলিৰে ঠিকনা হ'ল তিনিআলি নানা ৰঙত নানা কথাই ডেকা চাঙৰ আন্ধাৰবোৰত থাকে জমি তথাপিও মোক লৰালিয়ে পাছে পাছে আজিও মোক ফুৰে খেদি দুচকুতে ভাহি উঠে ৰজা ৰাণী খেলৰে মোৰানী জনী বিয়পি যায় হাঁহি পিতাই বুকুৰৰ ৰং ৰাখে ভৰাই আজি স্কুল ছুটি গৰম গৰম ৰুটি কাইলৈ স্কুল বন্ধ ফুলা ফুলৰ গোন্ধ আজি স্কুল ছুটি গৰম গৰম ৰুটি কাইলৈ স্কুল বন্ধ ফুলা ফুলৰ গোন্ধ। বিচিত্ৰ বৰা দলটোক আমি বিদ্যালয়ৰ তৰফৰ পৰা
ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে এটি এই অনুষ্ঠানটো যে পাতিছে আপোনাৰ কেনেকুৱা অনুভৱ কৰিছে আপুনি বা এইটোতো মই জীৱনত প্ৰথম পাইছোঁ আৰু সেই অঁ মই আৰু ছমাহত চলতাই আহোঁ এই অনুষ্ঠানটো বহুত সপোন আছিল এনেকুৱা এটা অনুষ্ঠান পতা এটা সপোন আছিল হয় হয় সেই সপোনটো মোৰ মানে পূৰণ হ'ল তুমি এজন গাৰ্জেনটো তোমাৰ ছোৱালী নাচিছে তোমাৰ ছোৱালীয়ে তুমি পঢ়ি আছে হে তোমাৰ ছোৱালীক আমি চোৱা চিতা কৰি আছোঁ চাৰ আহিছে কিমান ভাল লাগিছে ছাৰ কিবা এটা ক'ব নেকি এই অনুষ্ঠানটোৰ বিষয়ে ছাৰ 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 অনুষ্ঠানটোৰ বিষয়ে কিবা ক'ব নেকি অনুষ্ঠানটোৰ প্ৰতি তাৰমানে আপোনাৰ কেনেকুৱা অনুভৱ আছে হয় হয়